নমস্কাৰ বন্ধু বান্ধৱীসকল কল্যাণ আৰ্ট চেনেললৈ আপোনালোকক স্বাগতম অইনবাৰৰ দৰে এবাৰো এটা টাইমলেছ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছো নতুন ভিডিঅ' নহয় যোৱাবাৰ এটা মই ভিডিঅ' আপলোড কৰিছিলো তাৰ সেকেন্ড পাৰ্টটো আজি লৈ আহিছো অৰ্থাৎ লাষ্ট পাৰ্টটো গতিক আশা কৰো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব স্কিপ নকৰাকৈ আৰু ভিডিঅ'টোৰ মাজে মাজে মই এই ছবিখনত কি কি মেটেৰিয়েলছ ব্যৱহাৰ কৰিছিলো তাৰ বিষয়ে অলপ সবিশেষ জনাবলৈ চেষ্টা কৰিম গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব আৰু মোৰ চেনেলটো যদি নতুন হয় সাবস্ক্ৰাইব কৰিব নাপাহৰিব কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব আৰু লগতে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব নাপাহৰিব গতিকে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো তো বন্ধু বান্ধৱীসকল মই এই ছবিখন আগতে মই ব্যৱহাৰ কৰিছো সাৰ্কেল পেন্সিল ডালৰ নাম হৈছে ব্ৰিলিয়ান্ট ক্ৰিয়েট' কালাৰ তাৰ বাহিৰে মই ব্যৱহাৰ কৰিছো 200 GSM ৰ ব্ৰাষ্টৰ ড্ৰয়িং পেপাৰ আৰু মনো জিৰো ইৰেজাৰ ব্যৱহাৰ কৰিছো ইৰেজাৰ বহুত ভাল হয় এডাল ইৰেজাৰ ইৰেজ কৰিবলৈ খুব ভাল হয় মই যোনটো সাৰ্কেল পেন্সিল ব্যৱহাৰ কৰিছো হেতু ক্ৰিয়েট' কালাৰৰ বহুত অলপ কষ্টলি হৈ যায় আৰু লগতে মই ব্যৱহাৰ কৰিছো মেকআপ আৰ্টিষ্ট বাৰষ্টাইল ব্লেন্ডিং কৰিবৰ কাৰণে আৰু সাধাৰণতে মই মেইনলি ব্যৱহাৰ কৰো মই সাৰ্কেল পেন্সিল হিচাপে কেমেলছৰ সাৰ্কেল পেন্সিল যোনডাল খুব ভাল ৰিজাল্ট পাওঁ তো মই সাৰ্কেল কেমেলছৰ সাৰ্কেল পেন্সিল বনাইছো কিন্তু ভিডিঅ' বনাবলৈ নোৱাৰিলো এইখিনি সময়ত তো আগলৈ চাও কি কৰিব পাৰো ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ টাইম লেপছ টিউটোৰিয়েল তেনেদৰে ভিডিঅ'টো চাই কেনে পাই জনাব ধন্যবাদ জয় আই অসম